চন্দ্ৰযান ৩ মিছন চন্দ্ৰৰ মালিক কোন আপুনি বাৰু জানেনে? চন্দ্ৰযান ৩ অভিযানত ভাৰতে ইতিহাস ৰচনা কৰিলে। চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান ৩ অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ'ল ভাৰত। অৱশেষত অপেক্ষাৰ সুখৰ অন্ত পৰিল। এই প্ৰতিবেদনত চন্দ্ৰ সম্পৰ্কীয় কিছু তথ্য পাঠকৰ সন্মুখলৈ দাঙি ধৰা হৈছে। প্ৰথম প্ৰশ্ন, ভাৰতৰ চন্দ্ৰযান ১-এ চন্দ্ৰপৃষ্ঠত কি বিচাৰি পালে? ভাৰতৰ চন্দ্ৰযান ১ বিমানে ২০০৯ চনত চন্দ্ৰপৃষ্ঠত পানী আৱিষ্কাৰ কৰিছিল। দ্বিতীয় প্ৰশ্ন, চন্দ্ৰত কোনজন ভাৰতীয় অভিনেতাই এটুকুৰা মাটি কিনিছিল? উত্তৰ, সুশান্ত সিং ৰাজপুতে চন্দ্ৰৰ মাটি এটুকুৰা ৫৫ লাখ টকাত কিনিলে। কেৱল সেয়াই নহয়, টেলিস্কোপত চকু ৰাখি চন্দ্ৰৰ ভূমি চোৱা চিতা কৰিছিল অভিনেতাজনে। প্ৰশ্ন ৩, কোন বছৰত মানুহে প্ৰথম চন্দ্ৰত ভৰি দিছিল? উত্তৰ, ১৯৬৯ চনত। প্ৰশ্ন ৪, চন্দ্ৰ পৃথিৱীৰ পৰা কিমান দূৰত্ব? পৃথিৱীৰ কেন্দ্ৰৰ পৰা চন্দ্ৰৰ কেন্দ্ৰলৈ গড় দূৰত্ব ৩,৫৪,৪০০ কিলোমিটাৰ। প্ৰতি বছৰে চন্দ্ৰ পৃথিৱীৰ পৰা কিমান দূৰলৈ গতি কৰে? উত্তৰ, ৩.৭৮ চেণ্টিমিটাৰ। ৬ নম্বৰ প্ৰশ্ন, চন্দ্ৰৰ পোহৰ পৃথিৱীলৈ যাবলৈ কিমান সময় লাগে? উত্তৰ, ১.৩ ছেকেণ্ড। ৭ম প্ৰশ্ন, চন্দ্ৰক কিয় পৃথিৱীৰ উপগ্ৰহ বুলি কোৱা হয়? উত্তৰ, চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি থকাৰ বাবে ই উপগ্ৰহ। ৮ম প্ৰশ্ন, চন্দ্ৰযান ৩ৰ লেণ্ডাৰ আৰু ৰভাৰৰ নাম কি? উত্তৰ, চন্দ্ৰযান ৩ৰ লেণ্ডাৰৰ নাম বিক্ৰম, ৰভাৰৰ নাম প্ৰজ্ঞান। প্ৰশ্ন নম্বৰ ৯, চন্দ্ৰত প্ৰথম কোনটো খেল খেলা হৈছিল? উত্তৰ, গল্ফ খেলা। ১০ম প্ৰশ্ন, চন্দ্ৰৰ উপৰিভাগত যদি দাগ থাকে তেন্তে সেই দাগ কেতিয়াও আঁতৰোৱা নহয় কিয়? উত্তৰ, চন্দ্ৰত বায়ু পানী নথকাৰ বাবে ইয়াত কোনো পৰিৱৰ্তন নহয়। ১১ নম্বৰ প্ৰশ্ন, চন্দ্ৰৰ বয়স কিমান? উত্তৰ, ৪.৫১ বিলিয়ন বছৰ। প্ৰশ্ন ১২, চন্দ্ৰৰ আটাইতকৈ ডাঙৰ পৰ্বতটো কোনটো? উত্তৰ, লাইবনিটিছ পৰ্বত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱস্থিত আৰু ইয়াৰ উচ্চতা ৩৫,০০০ ফুট। ১৩ নম্বৰ প্ৰশ্ন, শান্তি সাগৰ ক'ত অৱস্থিত? চন্দ্ৰৰ পিছফালে থকা ধূলিক্ষেত্ৰখনক শান্তি সাগৰ বোলে, যিখন সম্পূৰ্ণ আন্ধাৰ। ১৪ নম্বৰ প্ৰশ্ন, চন্দ্ৰই পৃথিৱীক এবাৰ ঘূৰিবলৈ কিমান দিন লাগে? উত্তৰ, প্ৰায় ২৭ দিন ৮ ঘণ্টা। প্ৰশ্ন ১৫, চন্দ্ৰ কাৰ মালিক আপুনি বাৰু জানেনে? উত্তৰ, ১৯৬৭ চনত বহি মহাকাশ চুক্তি অনুসৰি কোনো দেশ বা ব্যক্তিৰ বহি মহাকাশ বা চন্দ্ৰ বা আন গ্ৰহত মালিকীস্বত্ব দাবী কৰাৰ অধিকাৰ নাই। যিকোনো দেশে চন্দ্ৰত নিজৰ পতাকা ৰোপণ কৰিব পাৰে, কিন্তু কোনেও মালিক হ'ব নোৱাৰে।